ভিউটো চোৱা না কি চালে না এইডোখৰ বেছি ভাল আছিলে আৰু এতিয়া মই আছোঁ একদম জ্যোতি চিত্ৰবনৰ ভিতৰত একদম যিহেতু আপোনালোকে চাগে যদি অহা নাই জ্যোতি চিত্ৰবনখন মানে মুখৰ পৰা যদি গুচি গৈছে গম নাপাব হাবিহে ক'বা পুলিচ চুলিচ চব আছে দক্ষিণ গাঁও হাউকুচি ৰোড আহি পাই গ'লোহি আৰু এতিয়া মই গৈ আছোঁ একদম গুৱাহাটী এটা বহুত ধুনীয়া জেগাত মানে মই এতিয়ালৈকে যোৱা নাই কিন্তু বহুত গৈছে আৰু মোক কৈছে মানে লগৰ যিখিনি গৈছে সিহঁতে কৈছে মানে ভিতৰত বহুত ধুনীয়া লোকেশ্যন আছে তো মই সোমাই পোৱা নাই আৰু ভাবিছিলোঁ সোমাব নিদিয়ে চাগে একদম মানে এটা পুৰণি বস্তু এটা গৈ আছোঁ মানে যিটো বস্তু আপোনালোকে অলপ পিছত গমেই পাব ক'ত গৈ আছোঁ এটা পুৰণি স্থান যিটো একদম বহুত ফেমাছ জেগা যিটোত মানে বহুত মানে ইতিহাস জড়িত হৈ আছে তো তাতে গৈ আছোঁ আৰু তাত আজিলৈকে যিহেতু সোমাই পোৱা নাই আৰু সেইটো আছে কাহিলীপাৰাত তো তালৈকে গৈ লওঁ তাৰপিছতনো ভিতৰতনো কেনেকুৱা কি কথা যিহেতু এতিয়াতো বহুত গৰম দিন আহি গ'ল আৰু গৰম দিনত একদম মানুহক কি লাগে ঠাণ্ডা ঠাণ্ডা জেগা লাগে যিবিলাক জেগাত মানে গৈ ভাল লাগে মনটো আৰু যিহেতু গুৱাহাটীৰ পৰিৱেশটো জানেই একদম গৰম পলিউশ্যনবিলাকতো আছেই আৰু যিহেতু এতিয়া বেছি গৰম দিনক দিনে বেছি গৰম হ'বলৈ গৈ আছেগৈ তো সেইকাৰণে ভাবিছোঁ এটা ভাল পৰিৱেশ হ'লে আপোনালোকক লৈ যাওঁ তো এতিয়া ব'লক গৈ থাকোঁ আৰু ক'ত গৈ আছোঁ কি কথা বাটত দেখিলে গমেই পাই যাব আৰু যদি সোমাব দিয়ে তেতিয়া মানে বহুত ভাল লাগিব যিহেতু আজি বহুত ৰ'দ আৰু এইবিলাক চাওক না গেলা গুৱাহাটী আৰু বহুত ধুনীয়া ধুনীয়া মানে ৰাতিপুৱা মানে সোনকালে আহিম বুলি ভাবিছিলোঁ কিন্তু সোনকালে আহিব নোৱাৰিলোঁ কাৰণ বহুত ৰ'দ আৰু ৰ'দত বাইক লৈ আহিবলৈ একদম বেয়া হাত চাত পৰা জ্বলি যায় আৰু সেইকাৰণে ৰুমতে থাকিলোঁ আৰু এতিয়া যিহেতু অকণমান টাইম হৈ গ'ল 4টা বাজি প্ৰায় 4টা বাজি পাৰ হৈ গ'ল আৰু যদি 4টা বজাৰ পিছত যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে আৰু মন চন বেয়া লাগিব যদি সোমাব দিয়ে বহুত ধুনীয়া জেগা আপোনালোকক দেখাব পাৰিম মানে যিহেতু মই এইবিলাক জেগা ভাল পাওঁ আৰু মই আশা কৰিছোঁ মানে আপোনালোকেও চাগে ভালেই পাব কাৰণ ইমান বেয়া জেগা নহয় আৰু এতিয়া মই পাই গ'লোহি কাহিলীপাৰা তো মই ৰাইট ল'ব লাগিব আৰু এই জেগাটো মানে নাজানো পাহাৰৰ ওচৰৰ কাৰণে বহুত ঠাণ্ডা একদম ভগদত্তপুৰ আৰু এইডোখৰত বহুত ঠাণ্ডা আৰু একদম পুৰণা মন্দিৰ এটা যিহেতু গণেশ মন্দিৰ আৰু যিহেতু দিছপুৰতো আছে মানে গণেশগুৰিতো আছে গণেশ মন্দিৰ আৰু বাহ চালে বেলেগীয়া আৰু এইডোখৰ পৰিৱেশটো ভাল লাগে যিহেতু GMC ওচৰত এনেও ভাল লাগে এইডোখৰত গোটেই পাহাৰ আৰু GMC মই ভিউ পইণ্টটো দেখাইছোঁ যিহেতু আগৰ ভাল ভিউ পইণ্টটো বন্ধ কৰিলে যিটো ভিউ পইণ্টত আগতে গৈ পেলাই ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে মানে একদম বহুত ধুনীয়া পৰিৱেশ এটা আছিলে কিন্তু তাত ছেফটি নাই কাৰণে অলৰেডি বন্ধ কৰি দিলে সেইটো বাৰু মানিব লাগিব তাত মানে যিহেতু কোনো ছেফটি নাই আৰু তাত গৈ পেলাই কিছুমানে বহুত খেলি মেলি কৰি দিলে আৰু সেইটো কাৰণে বন্ধ কৰি দিলে আৰু মই এতিয়া পালোহি আৰু বেছি দূৰ নাই ডাইৰেক্ট ব্ৰেক মাৰি দিছে অঁ কি ড্ৰাইভাৰ ভাই গাড়ীখন চলাব লাগে চলাই আৰু কাইলৈ সোমাই যাম নে হা
আৰু সোমাই আহিলোঁ এতিয়া জ্যোতি চিত্ৰবনৰ ভিতৰত, যিটো একদম এটা ধুনীয়া পৰিৱেশ। মানে মই কোনোদিন সোমোৱা নাই, আজি ফাৰ্ষ্ট টাইম সোমাইছোঁ আৰু কেনেকুৱা লাগে নাজানো। যিহেতু ইয়াতে বহুত ফিল্ম শ্বুটিং হৈ থাকে আৰু এইফালে কিবা ফিল্ম শ্বুটিঙে হৈ আছে। আৰু এটা অলপ ভিতৰলৈ যাওঁ, যিহেতু এইবিলাক চবেই চাই থাকে। আৰু কোনফালে? আচ্ছা, চিধা নেকি? আহি আছোঁ। ভিতৰৰ পৰিৱেশটো মই আজিলৈকে দেখা নাই, কিন্তু আজি ভাবিলোঁ অলপ ভিতৰত সোমাই যাওঁ আৰু চাওঁগৈ মানে ভিতৰটো কেনেকুৱা হয়। আৰু গাড়ী লৈ আহিলে বহুত প্ৰব্লেম বোলে ইয়াত, মানে গাড়ীত আপোনাৰ প্ৰায় গাড়ী নচলে ইয়াৰ ভিতৰত, বাইকে চলে, মানে গাড়ীও চলে, কিন্তু গাড়ী অলপ ভিতৰত অলপ বেয়া হৈ যায়, মানে ৰাস্তাবিলাক ঠেক হৈ যায়। আৰু পৰিৱেশটো চাওক না, কি ধুনীয়া, বাপৰে। ইয়াতো ফিল্ম শ্বুটিং হৈ আছে চাগে, যিহেতু গাড়ী চাড়ী ৰখাই থৈছে। গোটেই ফিল্ম শ্বুটিঙে যিহেতু। কোনফালে যাব নোৱাৰিম নেকি? হা, স্লিপ মাৰে নি? এইফালে যাব পাৰিম নাই? পাৰিম চাগে। ইছ, বঢ়িয়া। এইফালে নেকি? দলঙৰ তলত পানী নাই, এইটো মন্দিৰ। বাহ, ভিতৰত মানে এটা বহুত ডাঙৰ এৰিয়া লৈ থৈছে না জ্যোতি চিত্ৰবনৰ ভিতৰত। কি শ্বুটিং কৰি আছে জানো? চিৰিয়েল শ্বুটিং কৰি আছে চাগে। বা কি ৰাস্তা! বা ৰবৰবিলাক শুকুৱাই থৈছে। বঢ়িয়া লাগিছে পৰিৱেশটো। ইয়াত ৰবৰ শুকুৱাই থৈছে। আৰু এতিয়া মই আছোঁ একদম জ্যোতি চিত্ৰবনৰ ভিতৰত, একদম যিহেতু আপোনালোকে চাগে যদি অহা নাই জ্যোতি চিত্ৰবনখন, মানে মুখৰ পৰা যদি গুচি গৈছে গম নাপাব ভিতৰত যে এটা ইমান ধুনীয়া পৰিৱেশ আছে। যিহেতু আহোঁতে বাটত দেখিছে এটা ধুনীয়া পৰিৱেশ, এইফালে গোটেই একদম গছ, মানে আৰু গোটেই ভিতৰত বহুত ধুনীয়া লোকেশ্যন বনাই থৈ দিছে। আৰু মই আহি পাই গ'লোঁ ইয়াত, যিহেতু গোটেই ৰবৰ মানে গছ। আৰু মই ভবা নাছিলোঁ ইয়াত যে ইমান ধুনীয়া জেগা আছে, মানে মই ভবাই নাছিলোঁ যে, আৰু মই ভবা নাছিলোঁ ভিতৰত যে ইমান ধুনীয়া এটা পৰিৱেশ হ'ব বুলি। মই ভবা নাছিলোঁ, আৰু ইমান যে ডাঙৰ এটা এলেকা হ'ব বুলি ভবা নাছিলোঁ। ইয়াত চব গোটেই গছ সেইবিলাক। আৰু আগত দেখিছিলে গোটেই ফিল্ম শ্বুটিং হৈ আছিলে, আৰু সেইটো কাৰণে অলপ দেৰি হ'ল। আৰু অলপ দেৰিকৈহে কৰিব বোলে ফিল্ম শ্বুটিং, সেইটো কাৰণে আমি অলপ ভিতৰলৈ সোমাই আহিলোঁ। নহ'লেতো সোমাবলৈ ভিতৰলৈ প্ৰব্লেমেই হৈছিলে। এইটো চাওক না পৰিৱেশটো, গোটেই গছ, মানে এটা ধুনীয়া পৰিৱেশ ভিতৰত। আৰু কোনো পাৰ্মিশ্যন নালাগে, যিহেতু ভিতৰত সোমাই আহিব পাৰে। ডাইৰেক্ট আমি এণ্ট্ৰি হৈ আহিছোঁ, সোমাই আহিছোঁ। ভাবিছিলোঁ এণ্ট্ৰি কৰিব লাগিব আৰু চাগে ক্ল'জিং টাইম আছে, কিন্তু ক্ল'জিং টাইম নাই, যিহেতু ইয়াত বহুত দেৰিলৈকে ফিল্ম শ্বুটিং কৰি থাকে। আৰু এইবিলাক হ'ব ৰাবাৰ, যিবিলাক একদম শুকুৱাই থৈছে। মজা দেখোন এইটো ইয়াত ৰাবাৰ। আৰু এইবিলাক কিবা গছবিলাকত দেখিছে কেনেকৈ থৈ দিছে বস্তুবিলাক। আৰু এইবিলাক ৰাবাৰ, ইফালে গোটেই ৰাবাৰে খেতি, আৰু এইবিলাক গোটেই ৰাবাৰ গছ ভিতৰত। আৰু আপোনালোকে যদি একদম ফ্ৰী টাইম পায়তো আহিব পাৰে। আৰু যিহেতু জ্যোতি চিত্ৰবন কথা জানেই, জ্যোতি চিত্ৰবন কি হয় কি নহয়, আৰু চবেইতো জানেই কি হয় জানেই, যিহেতু এইখন স্থাপিত হৈছিলে 1961তে। আৰু ইয়াৰ একদম পৰা প্ৰথম জ্যোতি চিত্ৰবনটো আহিছে প্ৰথম জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম লাইনৰ পৰা। ইয়াৰ পৰা গুৱাহাটীখন এনেকুৱা দেখে, আৰু তলত একদম ফিল্ম শ্বুটিং কৰি আছে। আৰু মানে এতিয়া বাজি গ'ল, টাইম হৈ গ'ল 4:51, কিন্তু মই ভবা নাছিলোঁ যে ইমান দেৰিলৈকে ইয়াত থাকিব দিব বা ইয়াত সোমাব দিব। বহুত মানে গুৱাহাটীত বহুত এনেকুৱা বস্তু আছে যিটো 4টা বজাতে বন্ধ হৈ যায়, কিন্তু ইয়াত 4টা বজাত বন্ধ হৈ যোৱা নাই। আৰু তাত হৈ আছে ফিল্ম শ্বুটিং, কিবা চিৰিয়েল এখন তাত শ্বুটিং কৰি আছে। আৰু এইটো এনেকুৱা ৰাস্তা মানে গুৱাহাটীৰ ভিতৰত যে আছে মই ভবা নাছিলোঁ, মানে বৰ বেলেগ এটা পৰিৱেশ মানে। আৰু এইবিলাক চব গোটেই ৰাবাৰ গছ, গোটেই ৰাবাৰ, মানে বহুত ধুনীয়া লাগিছে মানে পৰিৱেশটোত আহি। আৰু মন্দিৰ ভিতৰত বনাই থৈছে মানে ফিল্মৰ শ্বুটিঙৰ কাৰণে, আৰু বহুত ধুনীয়া দলং আছে এইবিলাক। আৰু জ্যোতি চিত্ৰবনৰ ভিতৰতো যে এনেকুৱা পৰিৱেশ মই আজি প্ৰথম দেখিছোঁ, আৰু প্ৰথম মানে দেখিয়ে বহুত ভাল লাগিছে। আৰু জ্যোতি চিত্ৰবন যিহেতু জানেই, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে স্থাপিত কৰা এটা ষ্টুডিঅ' বুলি ক'ব লাগিব, আৰু যিটো এতিয়ালৈকে মানে কণ্টিনিউ হৈয়ে আছে। আৰু যিহেতু জ্যোতি চিত্ৰবনৰ নামটো আহিছে
জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম লাইনৰ পৰা পিছত জয়মতীখন যিহেতু তাৰ পৰাও মানে পিছকণ নাম আহিছে মানে জ্যোতিপ্ৰসাদ আগৰৱালা এখন ফিল্মৰ পৰাই নামটো আহিছে পিছকণ তো এনেকুৱা ধৰণৰ আৰু এইবিলাক গোটেই ৰাবাৰ খেতি আৰু এইডোখৰ ধুনীয়া পৰিৱেশ আৰু তলতো দেখাই আছোঁ ব'লক এতিয়া তলতো দেখাই দিওঁ আৰু গোটেই ভিতৰটোত মানে অকল ৰবৰৰ খেতি সেইকাৰণে দেখি বহুত ভাল লাগিছে আৰু ৰবৰৰ খেতি আৰু ৰাস্তাটো চকীত ধুনীয়া পকা মানে আপুনি য'লৈকে আহে গাড়ী লৈ আহিব পাৰে কিন্তু গাড়ীত অকণমান আৰু কি ৰিক্সি হয় আৰু যিহেতু পাত চাত পৰি আছে হেলাই চেলাই ধৰি আছে তো বাইক মানে বেষ্ট আৰু তলত গোটেই ৰখি আছে ফিল্ম শ্বুটিং কৰিবলৈ আৰ্টিষ্ট এতিয়ালৈকে পোৱাহি নাই সেইকাৰণে ফিল্ম শ্বুটিং কৰিব পৰা নাই আৰু এইডোখৰ ফটোটো গৈ মাৰি লওঁ জেগাটো ধুনীয়া লাগিছে আৰু তাত কিবা কিবি মিলাই আছে মিলাই লওক তাৰ আগতে এইডোখৰ ধুনীয়া পৰিৱেশ এইডোখৰ মজা লাগিছে ন জেগাটো এইফালে মন্দিৰ আছে বাওঁফালে খালি কেয়াৰ লোৱা নাই আৰু মন্দিৰটো আৰু এইটো হৈ গ'ল দলংখন মজা লাগিছে এইটো হ'লে ফটোটো গৈ মাৰি লওঁ এইটো হৈ গ'ল মন্দিৰ আৰু এইফালে চাওক ভিউটো গোটেই ভিতৰটো আৰু তাত হৈ আছে ফিল্ম শ্বুটিং আৰু এইটো আমি এইফালেদি গৈছিলোঁ এইফালেদি গোটেই ৰাবাৰ খেতি আছে যিহেতু এইবিলাক গোটেই ৰাবাৰ গছ আৰু যে মন্দিৰ একদম শিৱ মন্দিৰ দেখিছে ওপৰত দীঘল পূৰা মন্দিৰ খালি কেয়াৰ টেকাৰ অভাৱ হৈছে ইয়াত বেলেগ কথা একো নাই আৰু এইখিনি বন যিহেতু য'ত মানে ধুনীয়াকৈ ফটো মাৰিব পাৰে ইয়াত আহিখিনি আৰু এইটো হৈ গ'ল একদম ভিতৰৰ পৰিৱেশ ইয়াতো মানে কিবা কিবি ঢেৰ চিন ল'ব পাৰে আৰু মন্দিৰটো চব ধুনীয়া এটা একদম ধুনীয়া লাগিছে দেখি আৰু সেইখন হৈ গ'ল দলং শ্বুটিঙত ইউজ কৰে আৰু এইটো হৈ গ'ল পৰিৱেশটো ইয়াৰ ভিতৰৰ পৰিৱেশটো ধুনীয়া লাগে মানে পৰিৱেশটো দেখি মই অহা নাছিলোঁ আগতে আৰু সেইফালে বেলেগ এটা ৰাস্তা আছে সেইফালেদিও ক'ৰবাত যাব পাৰি কিন্তু ৰাস্তাটো একদম পকা নহয় আৰু এইটো ৰাস্তা গোটেই পকা মহে বহুত কামুৰিলে ন বা হাবিহে ক'বা হাবিহে কিন্তু গৰমটো বেছিকৈ কিয় উঠিছে ইয়াত মই বুজি পোৱা নাই জুই লগাই দিছে নহয় কিনো কথা অসমীয়া চিনেমা বুলি কৈছে এতিয়া আমি গৈ থাকোঁ আৰু এইটো শ্বুটিং নাই কৰা নহয় এতিয়ালৈকে চাগে গ্লাছখন বন্ধ হৈ লওঁ নহ'লে বেয়া লাগে আমি ওলাই দিব পাৰিলেই হ'ল পুলিচ চুলিচ চব আছে পুলিচ চুলিচ চব আছে একদম ইয়াৰ খাব ভিউটো এইটো ইয়াত বগৰী লাগি আছে নেকি এই বগৰী গছ নহয় যাবা এই ভিউটো চোৱা না কি চালে না এইডোখৰ বেছি ভাল আছিলে ই কি কৰিব ফুৰিছে ফিল্ম শ্বুটিং কৰা নাই বঢ়িয়া বঢ়িয়া চালিয়া লাগিছে কিন্তু কিমান বিঘা আছে মোৰ আইডিয়া নাই যদি কোনোবাই জানে কমেণ্ট কৰি জনাব মানে যিহেতু বহুত ডাঙৰ হয় আৰু বহুত জেগা ধৰি আছে চাগে কাৰণ বাইক লৈ আমি এপাক ঘূৰি আহিছোঁ আৰু এইফালে আছে কিবা বেলেগ এই বাইকে ৱাৰ্ণিং দিছে সিহঁতি খোজকাঢ়ি নাপাবগৈ চাগে ফিল্ম কৰা জেগাত সেয়া হৈ গ'ল ৰিল কাম এটা কৰোঁ গম পাইছানে এতিয়া আছোঁ মই কাহিলীপাৰা আৰু কাহিলীপাৰা দেখিলে যিহেতু জ্যোতি চিত্ৰবনত যিহেতু অহা নাছিলোঁ আৰু আজি আহি গ'লোঁ আৰু জ্যোতি চিত্ৰবনৰ বিষয়ে ইমান হয়তো নাজানো যদি খেলি মেলি কৰিছোঁ তেতিয়াহ'লে একদম মাফ কৰি দিব কাৰণ আজি প্ৰথম আহিছোঁ আৰু ইমানখিনিও নাজানো যিখিনি মানে জানো সেইখিনি ক'লোঁ 1961 জন্ম বুলি গম পাওঁ আৰু বাকী মোক
পেট্ৰলৰ নিচিনাকৈ বাইকবিলাক চলাব মাথা। তো আশা কৰোঁ সকলোৱে ভালে পাব আৰু নতুন ভিডিঅ' এটা হয়তো আকৌ আহি আছোঁ খুব সোনকালে, যিহেতু বহুত দেৰিকৈ ভিডিঅ'বিলাক আহি আছে আৰু আগৰ দৰে ভিডিঅ'বিলাক নাজানো কিয় মই কণ্টিনিউ কৰিব পৰা নাই। ভিডিঅ'বিলাক দিছোঁ কিন্তু ভিউবিলাক ইমান কমি গৈছে মানে, সেইকাৰণে মোৰ দিব মন নোযোৱা হৈ গৈছে। সেইকাৰণে ভাবিছোঁ যে কেইদিনমান পিছৰ পৰা ভিডিঅ' বনামতো অলপ দিন হৈ গ'ল আৰু ভাবিলোঁ এটা বেলেগ এটা ভিডিঅ' যিটো জেগা মই দেখা নাছিলোঁ আৰু ময়ো ইউটিউবত চাৰ্চ কৰি চাইছিলোঁ, যিহেতু ইউটিউবতো পোৱা নাছিলোঁ যে ভিতৰটো এনেকুৱা বুলি। চবেই অকলে ঘৰকেইটা দেখাই থৈ দিয়ে, তো ঘৰকেইটা যদি চাই বেলেগৰ ভিডিঅ'ত চাই ল'ব আৰু মোৰটো যদি চাই পৰিৱেশটো চাব। সেয়াই আৰু লগ পাই আছোঁ নতুন এটা ভিডিঅ'তে, তেতিয়ালৈকে বাই বাই।